বৰ্তমান অসমত কি চলি আছে? হাফ পেণ্ট। বৰ্তমান অসমত হাফ পেণ্ট বিতৰ্ক চলি আছে। আহক আমি আজি কাপোৰৰ দুটামান কথা পাতোঁ। চুটি কাপোৰ মহিলাসকলে কেতিয়াবা পিন্ধিবলৈ আৰম্ভ কৰিলে বা কেতিয়াবা পিন্ধিছিলে? থাম্বনেইলত দেখিয়েতো আপুনি সময় আহিছে, মই জানো। আহক তেন্তেহ'লে কথা পাতোঁ আজি সেই বিষয়টো। পুৰুষসকলে বহুত আগৰে পৰা চুটি কাপোৰ পিন্ধি আছিলে বা পিন্ধি আহিছে, কিন্তু মহিলাসকলে কেতিয়াবা পিন্ধিলে? মহিলাসকলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই চুটি কাপোৰ পিন্ধিবলৈ লৈছে, সামাজিকভাৱে চুটি কাপোৰ পিন্ধিব লৈছে। তাৰ মূলত কাৰণটো হৈছে কি, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণ মানে পৃথিৱীত মান্দা অৱস্থা হৈ গৈছিলে, কাপোৰৰ উৎপাদন বহুত কমি গৈছিলে। যিটো কাপোৰেৰে এযোৰ সম্পূৰ্ণ কাপোৰ মানে দীঘল কাপোৰ চিলাব পাৰি, সেই কাপোৰেৰে মানে চুটি কাপোৰ মানুহে বনাই লৈছিলে বা চুটি কাপোৰ চিলাই লৈছিলে। এইটো কাৰণে যে দুযোৰ বনাব পাৰি। সেই তেতিয়াৰ পৰা মহিলাসকলে চুটি কাপোৰ পিন্ধাটো মানে পিন্ধিবলৈ আৰম্ভ কৰিছিলে বা পিন্ধিবলৈ লৈছিলে। মানে মহিলাসকলে চুটি কাপোৰ পিন্ধাটো বহুত বেছি দিনো হোৱা নাই। তথাপিও যিয়ে নহওক, নিজৰ নিজৰ ফেশ্বনটোতো কোনো ক'ব নোৱাৰে যে কাৰোবাৰ পচন্দৰো হয়, কাৰোবাৰ পচন্দ নহ'ব পাৰে। ফেশ্বনৰ ওপৰত আমি ক'বলগীয়া একো নাই। ফেক্টটো কেনেকৈ লাগিলে সেইটো আপুনি মোক ক'ব পাৰিব মাত্ৰ এটা লাইক কৰি। প্লিজ অকণমান তলতে আছে, লাইক এটা কৰি দিয়কচোন। টি চাৰ্ট, মই যে পিন্ধি আছোঁ এইটো টি চাৰ্ট পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় কাপোৰৰ ভিতৰত এটা। আৰু টি চাৰ্ট বছৰি 2 বিলিয়ন বিক্ৰী হয়। 2 বিলিয়ন টি চাৰ্ট বিক্ৰী হয় এটা বছৰত। কম নহয়, 2 বিলিয়ন। পৃথিৱীৰ আটাইতকৈ পুৰণা বস্ত্ৰৰ ভিতৰত পৰে লাংগুট, মানে লেংটি। সৰু সৰু ল'ৰা ছোৱালী কেতিয়াবা মানে কেঁচুৱাবিলাকক পিন্ধাই কাপোৰ যেন বান্ধি দিয়ে, ঠিক তেনেকুৱা ধৰণৰ। যিটো মানে পুৰুষসকলে পিন্ধিছিলে বহুত বহুত বছৰ আগত লেংটি পিন্ধিছিলে বা লংগুট পিন্ধিছিলে। কিন্তু সেই সমসাময়িক দ্বিতীয় পুৰণা কাপোৰটো বা দ্বিতীয় পুৰণা বস্ত্ৰটো কি আপুনি জানেনে? সেইটো মহিলাসকলৰ মাজত আজিও জনপ্ৰিয়। সেইটো হৈছে স্কাৰ্ট পৃথিৱীৰ দ্বিতীয় পুৰণা বস্ত্ৰ হয়, যিটো ডিজাইন মানে বহুত পুৰণা, বহুত আগতে কৰিছিলে, কিন্তু আজিও জনপ্ৰিয়। সৰু কথা নহয়। ফেক্টটো কেনেকুৱা লাগিছে আপুনি কমেণ্ট কৰক না, জানি মোকো জনাওক যে আৰু বেলেগকো জনাওক যদি আগত জানিছিলে নে নাজানিছিলে এই ফেক্ট। হাই হিল অকল মানে মহিলাসকলে পিন্ধা নাছিলে। হাই হিল আজিকালিহে মহিলাসকলে পিন্ধিছে। হাই হিল 1740 চন মানলৈকে পুৰুষে পিন্ধিছিলে। হাই হিল জোতা আছিলে তেতিয়া। সেই হাই হিল জোতা পুৰুষসকলে 1740 চন মানলৈকে পিন্ধিছিলে, যে তেওঁলোকে ঘোঁৰা চলাবৰ কাৰণে বহুত সুবিধা হৈছিলে বুলি কয়, বা সুবিধা হয় বুলি তেওঁলোকে হাই হিল জোতা 1740 চন মানলৈকে পুৰুষসকলে খুব ব্যৱহাৰ কৰিছিলে। তাৰপিছত সেইটো গৈ পেলাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে পিন্ধিবলৈ দিয়ে, এটা ফেশ্বনেবল হৈ পৰিছিলে। কিন্তু বৰ্তমান হাই হিল মহিলাসকলৰ হৈ পৰিলে, মহিলাসকলৰ ফেশ্বনৰ বস্তু হৈ পৰিলে। ফেক্টকেইটা কেনেকুৱা লাগিলে? যদি ভাল লাগিছে, তলতে ৰঙা হৈ আছে আপোনাৰ ছাবস্ক্ৰাইব বাটনটো। যদি ৰঙা হৈ আছে প্লিজ প্ৰেছ কৰক। যদি ৰঙা হয়তো কাৰণে নালাগে কৰিব, সেইটো মোৰ লষ্ট হৈ যাব। যদি ভাল লাগিছে তেতিয়াহ'লে আৰু কমেণ্ট কৰক মোক। আৰু বেলেগ যদি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক প্লিজ। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ।